টাইগাৰ টিম ইউটিউব চেনেলৰ পৰা মই ৰূপক দাস আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন বিক্ৰম দাস। আৰু আজি আমি এনেকুৱা এটা পৰিৱেশ দেখাব বিচাৰিছোঁ য'ত নেকি বেংগলী সমাজৰ এইটো প্ৰতি বছৰে কৰি আহিছে চৰক পূজা। আৰু চৰক পূজাৰ নামত বৰচলা ইয়াত বৰচলা এইটো স্কুলৰ ফিল্ডত আমাৰ প্ৰতি বছৰে পালন হৈ আছে। আৰু সেই দৃশ্য দেখাবলৈ আমি চেষ্টা কৰিম। আৰু কেমেৰা পাৰ্চন মোৰ লগত আছে বিক্ৰম দাসে গোটেইখিনি পৰিস্থিতি দেখাব। চৰক পূজা গোটেইখিনি পৰিস্থিতি মই কেমেৰা পাৰ্চন বিক্ৰম দাসক দেখাবলৈ অনুৰোধ কৰিম। এয়া আপোনালোকে চাইছে বৰ্তমান দৃশ্য চাব পাৰিব কেমেৰা পাৰ্চন বিক্ৰমৰ দ্বাৰা। এয়া আপোনালোকে দেখিছে আৰু চৰক পূজাৰ গোটেইখিনি দৃশ্য বিক্ৰম দাসে দেখাই আছে। আৰু লগতে এইফালে ৰাতি আছে আৰু এয়া দেখিবলৈ পাইছে। গতিকে এয়া আপোনালোকে চলি আহিছে। একত্রিতভাৱে আহি ইয়াত সুন্দৰ উৎসৱ আমি প্ৰত্যেক বছৰে এই আপোনাৰ চৰক পূজা আমি ইয়াত উদযাপন কৰোঁ। হয়, এইটো আমাৰ আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ এই চৰক পূজাখন কিমান দিনৰ পৰা চলি আহিছে এই এলেকাত? এই এলেকাত মোৰ জন্মৰ আগৰ পৰাই মোৰ যদি এতিয়া বৰ্তমান 40 বছৰ বয়স, গতিকে মোৰ জন্মৰ আগৰ পৰাই মই চাইছোঁ আৰু মোৰ দেউতাৰ মুখৰ পৰাই শুনিছোঁ যে এই চৰক পূজাখন আমাৰ বাংলাদেশৰ পৰাই লৈ ধন্যবাদ। আৰু মই ঠিক আছে, ধন্যবাদ তেখেতলৈ। আমি হৈ আহিছে আৰু মই কেইবাজনৰ লগত জানিব বিচাৰিম আপুনি কিবা ক'ব লাগে। মনে কৰিছিলে প্ৰথম মানৱতা আছিল ভক্ত তেখেতক মানে দৰ্শনা কৰোঁতেও তেখেত সন্তুষ্ট নহ'ল। তাৰপিছত তেখেতে জীৱন প্ৰাণ ত্যাগ কৰি পিঠিত বৰশী বান্ধি প্ৰাণ ত্যাগ কৰি তেওঁ শ্ৰী চৰণ গঠন কৰিল। তেতিয়াই শিৱ সন্তুষ্ট হৈ তেওঁক কি লাগে সেইটো বৰ দিলে আৰু তেওঁ যেতিয়া তেওঁক বিচাৰে তেতিয়া তেওঁ পাব। গতিকে এইটো এটা সঁচাকৈ এটা শক্তি পূজা। গতিকে এই শক্তি পূজাত সকলো ৰাইজৰ সহযোগিতা লাগে। আৰু ইয়াত ধৰকচোন আধা ঘণ্টা হৈছে মেলাটো হৈছে, কিন্তু ইয়াত লাইটৰ ব্যৱস্থা হ'লে তেতিয়াহ'লে অন্ততঃ মই আৰু এটা কথা আপোনাৰ পৰা সুধিব বিচাৰোঁ, এইখন বৰচলা এম ই স্কুল ফিল্ডত কিমান বছৰ ধৰি এই চৰক পূজাখন চলি আহিছে আপুনি কিবা জনাব নেকি? এই বৰচলা এম ই স্কুলখনত ফিল্ডত কমেও 20 বছৰ ধৰি চলি আহি আছে। হয়, আমি জনাবাৰ মতে 20 বছৰ ধৰি এই চৰক পূজাখন এইখন বৰচলা এম ই স্কুল ফিল্ডত চলি আহিছে। আৰু মই এই চৰক পূজাৰ বিষয়ে জানিম, ইয়াত বহুতো বেংগলী সমাজৰ এইটো বিশেষকৈ বেছি গুৰুত্বপূৰ্ণ। আপুনি কি কয়? এই চৰক পূজাটো বিশেষকৈ গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ বিশেষকৈ
গতিকে দেৱ দেৱতায়ো কেতিয়াবা বিৰক্তি পায়। বেংগলীসকলে এই পূজাখন আয়োজন কৰে, হ'লেও সকলো সম্প্ৰদায় তাৰোপৰি এই পূজাখন আমি পূজা যোন লোকজনে নেকি বস্তি পালন কৰে সেই লোকজনৰ লগত আমি কথা পাতিব বিচাৰিম। কেৱল পাছত বিক্ৰমে আগবাঢ়ি আহক। হয়, আপুনি কিমান দিন ধৰি ইয়াত এই চৰক পূজা বস্তি পালন কৰি আছে? হয়, 14 বছৰ। আপুনি কিবা ইয়াত যেতিয়া বস্তি পালন কৰে আপুনি কিবা দুখ চুখ পায় নেকি? নাপায়। আপুনি কি একো ক'ব নোৱাৰে? হয়, মানে আপুনি যে একো গমেই নাপায়, মানে কি হৈ আছে কি হৈছে মানে একো গম নাপায়। হয়, আৰু এই বিষয়ে আপুনি দুই আষাৰ মানে আপোনাৰ মুখৰ পৰা মানে শুনিব বিচাৰোঁ। মানে আপুনি যেতিয়া চৰক পূজা এখন আপোনাৰ বস্তি নাম কৰে ঘূৰাই আপোনাৰ একো অসুবিধা নহয়? অসুবিধা নহয়। আৰু আপুনি মানে আনন্দ অনুভৱ কৰে যেতিয়া আপোনাক গছত ঘূৰাই থাকে, তেতিয়া আপুনি কি ফিলিংছ কৰে, মানে অনুভৱটো কেনেকুৱা লাগে? ভালে লাগে, আপোনাৰ আনন্দ ফূৰ্তি হৈ থাকে। আমি জানা মতে এইজনে সেই ব্যক্তি যোনজনে কি প্ৰতি বছৰ ইয়াত কিমান বছৰ বুলি কৈছে? 14 বছৰ ধৰি বস্তি নাম কৰি আছে। আৰু এখেতে জানিবলৈ দিছে যে একো দুখ নহয়, একো অনুভৱ কৰিব নোৱাৰে যেতিয়া বস্তি নাম কৰে, আৰু তেখেতৰ ভালে লাগে, সেয়া আমি জানিবলৈ পাইছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে বৰচলাত যোনখন নেকি চৰক পূজা হয় প্ৰতি বছৰে হৈ আছে বহুত পূৰ্বৰ পৰা। আৰু এজন ব্যক্তিৰ পৰা জানিব পাৰিছোঁ যে 400 বছৰ ধৰি হৈ আছে, হয়তো বহুত আগৰে পৰা হৈ আছে। এয়া বেংগলী সমাজৰ পৰম্পৰা। গতিকে এইজন ব্যক্তিয়ে জানিব দিছে যে একো মানে দুখ নাপায় কি আৰু আনন্দ ফিল হয় সেইটোৱে জানিব পাৰিছোঁ। গতিকে প্ৰতি বছৰে কৰি আছে। আৰু এই ব্যক্তিজনৰ লগত আৰু এটা কথা জানিব বিচাৰোঁ, যেতিয়া আপোনাৰ এই চৰক পূজা গছত যেতিয়া আপুনি ঘূৰে 7 পাক ঘূৰে, কিমান ঘূৰে নাজানো, কিমান পাক ঘূৰে? 14 পাক মান ঘূৰাই, তেতিয়া আপুনি মানে আৰু আনন্দহে উপভোগ কৰে, কোনো দুখ বা কিবা একো নহয়। এয়া মানে ভোলেনাথৰ কৃপা আছে বুলি আমি গম পাইছোঁ। আপুনি কি কয়? ভোলেনাথৰ কৃপাই হয়, এয়া ভোলেনাথৰ চমৎকাৰ প্ৰতি বছৰে। ঠিক আছে, ধন্যবাদ আপোনালৈ। কিমান দিন ধৰি আপুনি এই পূজাখন চলাই আহিছে? হয়, জানিবলৈ দিছে যে বহুত আগৰে পৰা হৈ আছে। এখেতৰ দেউতাও আগতে কৰিছিলে, এখেতে আজি কৰি আছে, মানে ইমান বছৰ আগত যে হিচাপে নাই, মানে বহুত আগৰে পৰা। আৰু এই পূজাখনৰ পৰা আপুনি কেনেকুৱা অনুভৱ লাগে? আপোনাৰ কেনেকুৱা লাগে এই পূজাখন কৰি? কেনেকুৱা লাগে? ভালেই পাম, মই ভালেই পাম, ব্যতিক্ৰম নাপাম মই। আৰু আপুনি আশা কৰে যোনখন এইটো বৰচলা এম ই স্কুল ফিল্ডত হয়, বহুত মানুহৰ আয়োজন হয়, কমচে কম 2000-3000 মানুহ হয়, আপুনি কি ভাবে আগলৈ আৰু উন্নতি হ'ব, আৰু মানুহ আহিব, কি ভাবে এই বিষয়ে? এইটো আৰু উন্নতি হ'ব লাগে। হয়, আৰু এই ফিল্ডখনত যোনখন চৰক পূজা হয় তাত বহুতো মানুহ আহে, আৰু দূৰ দূৰণিৰ পৰা মানুহ আহে। সকলো সম্প্ৰদায়ৰ মানুহ আহে নেকি? সকলো হয়, সব সম্প্ৰদায়ৰ মানুহ আহে, নেপালী, এছামিজ, বেংগলী বা বড়ো সকলোৱে আহি থাকে। তাৰমানে ইয়াত সকলো মানুহে মিলা প্ৰীতি কৰি চলি আছে। আৰু বিশেষকৈ ক'ব গ'লে এইখন মেলা আমাৰ বেংগলী সমাজৰে পৰম্পৰা। আপুনি কি কয়? এইটো বহুত পৰম্পৰা। আৰু আমি জানিবলৈ পাইছোঁ যে এইটো আৰু সকলোবোৰ মানুহ আছে, গতিকে বেংগলী সমাজৰো এয়া পৰম্পৰা। হয়, বুজি পাইছোঁ। আপোনাৰ নামটো জনাব। হয়, আপোনাৰ পৰা জানিব বিচাৰোঁ এই অনুষ্ঠানখন আপুনি কিমান দিনৰ পৰা আছে? এইটো মোটামুটি 50 বছৰ মান হৈ গ'ল আমি। হয়, আপুনি 50 বছৰৰ পৰা আছে? ঠিক আছে। আৰু আপুনি এইখন মেলাত বহুত ধৰণৰ মানুহ আহি আছে, আপুনি এই মেলাখন বিশেষকৈ কোন জাতিৰ মানুহে মানে আগ্ৰহ বেছি, কোন জাতিৰ মানুহৰ দ্বাৰা হৈ আছে? ইয়াতে সকলো জাতি আছে, নেপালী হওক, অসমীয়া হওক, বঙালী হওক, চব জাতি মিলি আমি কৰি আছোঁ। সকলো জাতি মিলি কৰি আছে। বঙালী জাতিটো মানে বেছি আছে ইয়াতে, বঙালীবিলাকে মানে তাৰ লগত মানে সকলোৱে কৰি আছোঁ। আমি জানিব পৰা মতে বেংগলী সমাজৰ এয়া পৰম্পৰা, আৰু সকলো সমাজৰ মানুহে আগ্ৰহ বাঢ়ি কৰি আছে। গতিকে ধন্যবাদ তেখেতলৈ।